হয়, এইটো তিতাবৰ সমষ্টি ৰাইদাংজী অঞ্চলৰ এটা বৃহৎ গুৰুত্বপূৰ্ণ পথ। এই পথেদি মেৰাপানী তৰাণী সকলো অঞ্চললৈকে যথেষ্ট সংখ্যক গাড়ী মটৰ ল'ৰা ছোৱালী স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। কিন্তু বিগত 15 বছৰে কংগ্ৰেছ চৰকাৰ আছিল, কেন্দ্ৰত বিজেপি চৰকাৰ আছিল, আমাৰ ইয়াতো পঞ্চায়ত বডি কংগ্ৰেছ আছিল। কিন্তু 15 বছৰৰ ভিতৰত এই 300-400 মিটাৰ ৰাস্তাৰ দুগাড়ী এগাড়ী হ'লেও চেইন গেভেলো পেলাব নোৱাৰিলে। ৰাস্তাটোৰ পৰা নহ'লেই মাত্ৰ 100 মিটাৰ ফেবা ব্লক দি পিনি বাকী 300 বা 400 মিটাৰ ৰাস্তা এনেদৰে পৰি আছে। ইয়াৰ কাৰণ কি আমি আজিলৈও ভাবিয়ে উলিয়াব পৰা নাই। এই ৰাস্তাডোখৰত দুখনমান ফ্লক আহিছিলে, সেই ফ্লককেইখনৰ মতে ৰাস্তাটো সম্পূৰ্ণ কৰা দেখুৱাইছে, কিন্তু ৰাস্তাটো সম্পূৰ্ণ কাগজে পত্ৰ হৈছে যদিও কিন্তু আমাৰ ৰাস্তাটো অতীজৰ পৰা এনেকৈয়ে আছে। বিশেষকৈ কণ ল'ৰা ছোৱালীবিলাক যেতিয়া স্কুললৈ আহে বাৰিষাৰ দিনত যথেষ্ট অসুবিধা হয় আৰু বহুতো ল'ৰা ছোৱালী ইয়াত পৰি পিনি ঘৰলৈ ঘূৰি যোৱা আমি দেখা পাওঁ। এই ৰাস্তাচোৱা আমি আগতেও ৰাইজৰ সহযোগত আৰু ওচৰৰ ব্যৱসায়ী স্থানীয় ৰাইজ সকলোৱে যি দুপইচা গোটাই মেলি আমি চেইন গেভেলকৈ 3-4 গাড়ী পেলাই পিনি ৰাইজৰ ব্যৱহাৰ উপযোগী কৰি তুলিছোঁ। বৰ্তমান এতিয়াও ৰাস্তাচোৱা এনেকুৱা শোচনীয় অৱস্থা হৈছে যে আমি ওচৰৰ ব্যৱসায়ী স্থানীয় ৰাইজ সকলোৰ পৰা 500, 1000, 200 এনেকৈ কৰি গোটাই মেলি মাত্ৰ 3 গাড়ীমান চেইন গেভেল পেলাই এই ৰাস্তাচোৱা ৰাইজে শ্ৰমদান কৰি আজি বনাবলগীয়া হৈছে। সেয়েহে আমি চৰকাৰ তথা ঊৰ্ধ্বতন কৰ্তৃপক্ষক আহ্বান জনাওঁ যে আমাৰ এই গুৰুত্বপূৰ্ণ পথছোৱা তেওঁলোকে চকু মেলি চাই অন্ততঃ আমাৰ ৰাইজৰ ব্যৱহাৰ উপযোগী কৰিব বুলি আমি পঞ্চায়ত বডি তথা চৰকাৰলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিহেতু এই পথছোৱাত আমাৰ যথেষ্ট অসুবিধা হৈছে অহা যোৱা কৰিবৰ কাৰণে, বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত। গতিকে মই ঊৰ্ধ্বতন কৰ্তৃপক্ষক এই বিনম্ৰ জনাইছোঁ যাতে চকু মেলি চাই এই আমাৰ ৰাস্তাডোখৰ অকণমান ঠিক কৰি দিয়ে। এতিয়া বিগত লোকসভা নিৰ্বাচনৰ সময়ত বহুতো মন্ত্ৰী বিধায়ক এই ৰাস্তাইদিয়ে অহা যোৱা কৰিছিল। আমি তেখেতসকলক নিবেদন কৰিছিলোঁ। তেতিয়া তেখেতসকলে কৈছিলে যে 300 বা 400 মিটাৰ ৰাস্তা আমাৰ ফালৰ পৰা দিয়াৰ কোনো তেহেঁতৰ ফালৰ পৰা দিব পৰা বোলে ব্যৱস্থা নাই, এইটো পঞ্চায়ত বডিয়ে দিব লাগিব, এনেকৈ পাল মৰা কথা কৈ আমাক দায় সাৰিলে। গতিকে আমি পুনৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ এই 300 বা 400 মিটাৰ ৰাস্তা অকণমান ৰাস্তা চোৱা যদি অন্ততঃ কিবা এটা চেইন গেভেলকৈ হ'লেও 10-15 গাড়ীমান দি যাতে ব্যৱহাৰ উপযোগী কৰে, তাৰ বাবে মই আবেদন জনাইছোঁ। আমি এই ক্ষেত্ৰত ক'ব লাগিব যে 15 বছৰ নহয় 20 বছৰ আজি কংগ্ৰেছে ইয়াত শাসন কৰিলে। আমাৰ দুখৰ বিষয়, আমাৰ ইয়াতে প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী হিচাপে আছিলে। এই মুখ্যমন্ত্ৰী সমষ্টিটো আমি এনেকুৱা এটা জ্বালা যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। কাৰণ তৰাণী এটা বৃহত্তৰ তৰাণী অঞ্চল তথা শুকানজান অভয়পুৰীয়া এই পথেদিয়ে সদায় ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ যান বাহন ইফালেদি অহা যোৱা কৰি থাকে। কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক, পঞ্চায়তো আমাৰ কংগ্ৰেছই আছিল, গতিকে তেখেতলোকক আমি বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও আমাৰ এই ৰাস্তাকণ তেওঁলোকে সম্পূৰ্ণ কৰি দিব নোৱাৰিলে। কাৰণ ইয়াত তেখেতলোকৰ কি আছিল নাজানো, দুখনমান ফ্লক আহি থৈছিলে। সেই ফ্লককেইখনৰ মতেতো এই ৰাস্তাটো ব্লক ইটাই নহয়, ইয়াত বৰ এটা বহল পথ হ'ব লাগিছিলে। তাৰ যিখিনি পইচা আমন্ত্ৰণ তাত দেখুৱাইছিলে, পঞ্চায়তৰ বিষয়ববীয়াসকলে কিবা মিলা মিছাৰ হৈ তেখেতলোকে সেই পইচাটো তেখেতলোকৰ জেপলৈ গ'ল যেন আমাৰ অনুভৱ হৈছে। এতিয়া আমি বৰ্তমান চৰকাৰ তথা বিধায়কলৈ আমি ইয়াতে বিনম্ৰ অনুৰোধ জনাওঁ যে আমাৰ এই ৰাস্তাচোৱা অন্ততঃ ব্লক ইটা দি অহা যোৱাৰ ক্ষেত্ৰত এটা সুগম পথ কৰি দিব বুলি আশা ৰাখিছোঁ। কাৰণ এই পথেদিয়ে সদায় ৰাইদাংজুৰি, নগাবাদ ME স্কুল, জাতীয় বিদ্যালয়, অংচুকা বিদ্যালয়, বৰহোলা কলেজ, ৰাইদাংজুৰি হাই ছেকেণ্ডেৰীলৈ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। বিশেষকৈ বাৰিষা কালত এই ছাত্ৰ ছাত্ৰীসকলক আমি কেতিয়াবা চাইকেলৰ পৰা এক্সিডেণ্ট হৈ সিহঁতে বোকাত লুতুৰি পুতুৰি হৈ ঘৰলৈ উলটি যোৱা আমি দেখিবলৈ পাওঁ। সেইকাৰণে ৰাইজৰ গাঁঠি ধন ভাঙি ৰাইজৰ পৰা 200, 100, 500, 1000 যি হয় টকা কালেকশ্যন কৰি আমি আজি এই পথছোৱা নিৰ্মাণ কৰিবলৈ
লৈছোঁ। কিন্তু আমাৰ অনুৰোধ থাকিল চৰকাৰ তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষলৈ আমাৰ এই ৰাস্তা চোৱা তেখেতলোকে অকণমান চকু মেলি চাই ৰাইজক উপকৃত কৰিব বুলি আশা ৰাখি